প্ৰকৃত পুৰুষে কেতিয়াও ৰাণী নিবিচাৰে, যাক ভাল পায় তাকেই ৰাণী নিচিনাকৈ ৰাখে। শৰীৰ আৰু সৌন্দৰ্যলৈ কেতিয়াও গৰ্ব কৰিব নালাগে। কাৰ অসুখ আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। আপুনি মৰাৰ পিছত কোনেও আপোনাৰ চেহেৰাক লৈ আলোচনা নকৰে, আলোচনা কৰিব আপোনাৰ ভাল চৰিত্ৰক লৈ। সেয়ে চেহেৰা নহয়, আপোনাৰ চৰিত্ৰ সুন্দৰ কৰক। ভদ্ৰতা যে দুৰ্বলতা নহয়, সেইটো বুজাওঁতে মাজে মাজে কেতিয়াবা অভদ্ৰ হ'ব লগা হয়। মূৰ্খ মানুহবোৰ হয়তো স্মাৰ্ট নহয়, কিন্তু তেওঁলোক কেতিয়াও কাকো ভাল পোৱাৰ নামত ধোকা নিদিয়ে। মানুহে শৰীৰত আঘাত পালে ইমান কষ্ট নাপায়, যিমান কষ্ট পায় মনত আঘাত পালে। যিজন মানুহৰ মনটো ভাল হয়, তাৰ কপালখনো চবতকৈ বেছি বেয়া হয়, কাৰণ তাৰ সহজ সৰল মনটোক লৈ সকলোৱে খেলে। সপোন চাব শিকা, যদি সপোন নোচোৱা তেতিয়া তুমি কেতিয়াও সফল হ'ব নোৱাৰিবা। মানুহ বহুত অদ্ভুত প্ৰাণী। ডুবি গ'লে পানীক দুখ দিয়ে, উজুত খালে পাথৰক দুখ দিয়ে। শ্ৰদ্ধা কৰি কোনেও কেতিয়াও সৰু নহয়, তেনেদৰে ঘৃণা কৰিও কোনেও কেতিয়াও ডাঙৰ নহয়। জীৱনত অকলশৰে থকাটোৱে ভাল, কাৰণ যিমান বেছি নতুন মানুহৰ লগত চিনাকি হ'বা, মন বেয়াৰ কাৰণ সিমানেই বৃদ্ধি পাব। উপকাৰ কেতিয়াও তেওঁৰ পৰা নল'বা, যিজনে উপকাৰ কৰি সেইটোক লৈ বাৰে বাৰে কথা শুনায়। জীৱন নিজৰ মতে কটোৱা উচিত, আনৰ কথাততো চাৰ্কাছৰ জন্তু নাচে। সুন্দৰ চেহেৰা এদিন বৃদ্ধ হৈ যাব, কিন্তু সুন্দৰ ব্যৱহাৰ কেতিয়াও বৃদ্ধ নহয়। ল'ৰাসকলৰ মন বেয়া হোৱাৰ কাৰণ 1. তেওঁৰ পকেটত যেতিয়া টকা নাথাকে, 2. যেতিয়া তেওঁৰ মা দেউতা অসুখ হয়, 3. যেতিয়া তেওঁ প্ৰেয়সী ভালপোৱাজনী জীৱনৰ পৰা হেৰাই যায়। যিয়ে তোমাক কন্দুৱাইছে তাক তুমি কন্দুৱাৰ চেষ্টা নকৰিবা। সি যাতে ভালে থাকেই এয়াই প্ৰত্যাশা কৰিবা। কেতিয়াবা অলপ ভালদৰে লক্ষ্য কৰি চাবা, বেছিকৈ হাঁহি থকা লোকবিলাক প্ৰকৃত জীৱনত বহুত অকলশৰীয়া হয়। নিজৰ কৰ্ম দ্বাৰাই মানুহ পৰিচিত হয়। সমাজৰ মাজত নহ'লেতো বজাৰত, দোকানত দামী কাপোৰো পুতলাবোৰো পিন্ধে। তোমাৰ নীৰৱতাৰ ভাষা যদি মই অনুভৱেই কৰিব নোৱাৰোঁ, তেনেহ'লে মই ভালপোৱাৰ কি অধিকাৰ? তোমাক যিজনে গুৰুত্ব নিদিয়ে, তেওঁৰ কথা ভাবি সময় নষ্ট নকৰিবা। ভাল পাবা সেইজনক, যিজনে তোমাক অন্তৰ ঢালি ভাল পায়। সুখী নোহোৱা সম্পৰ্ক বৰ্তাই ৰখাতকৈ মুক্ত হোৱাই শ্ৰেয়। জীৱনটো হাঁহি সুখ দুখেৰে কটাই দিয়ে, কাৰণ তুমি এইটো কেতিয়াও নাজানা যে তোমাৰ হাতত আৰু কিমান বাকী আছে।